গাইছ ইয়াতে আহোঁতে আহোঁতে মোৰ ভৰিখনৰ অৱস্থা চাওঁ কেনেকৈ ষ্টাইলত अरे भाई देखो 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 विली तो हेलो फ्रेंड्स आही पालो এতিয়া আৰু ফেলে যাব লাগিব তো প্ৰথমতে আমি যাইলো কল বাগানৰ মাজে মাজে যাইছো আমি এতিয়া আৰু ইফালে কল বাগান কিমান চাব কল বাগান আমি আছো 4 জন আৰু এতিয়া যাই আছো গাৰবাহাৰত তো এইটো সেকেন্ড ভিডিও হ'ব গাইস এতিয়া আমি কিনকা খাতনা জায়গা আছি সব খালবাড়ি একদম ভয়ানক খালবাড়ি এতিয়া মঞ্জিল আৰু ওপৰত আছে এতিয়া লাহে লাহে যাচ্ছো আমি তো চাই চাও এনেকুৱা জেগাখিনি চাব পাৰে ইয়া সৰু ৰাস্তাৰে আমাক যাব লাগিব ওপৰত আৰু ইফালে চব বাঁহৰ মাজেৰে আছো এতিয়া একদম ভয়ানক হ'ব লাগিব আৰু উজাই একদম কি ওখ আহি পালো আৰু 5 কিলোমিটাৰ দূৰ কেনেকা জংঘলৰ মাজেৰে আছো এতিয়া আর বাকি আছে মঞ্জিল ফেলে আছে ফেলে আমি জঙ্গলে দিয়ে আসো সুন্দর জঙ্গলে গাইছে একদমই ভয়ানক गाइस सिलिप करा हल मानको आरो भी मंजिल बाकी है तो इफाले যাই থাকিব লাগিব আৰু 4 কিলোমিটাৰ মান আছে 1 কিলোমিটাৰ মান হ'ল সুন্দৰ বাবাৰি আছে এতিয়া আহি পালো আমি টপ চবত চাই ওপৰত আৰু লোকমান আছে 1 কিলোমিটাৰ মান এতিয়া আমি হিলেৰ মাজেৰে আহিছো হলে হিল চবতে হিল ওৱান চাবি এতিয়া আহি পালো আমি হিলৰ মাজেৰে এইমান চব হিল হিল আৰু এইটো কেমেৰা চব লৈছে গোলি কিমান লাগব ৰাতিপুৱা 4টা বজাতে আহিছিলো গাইস এতিয়া বাজিল 6টা আৰু লোকমান আছে বাকি তে টপ ফ্লোৰ পাম আৰু ইফালে বহুত বঢ়িয়া লাগে গাইস আহি গাৰবাহাৰ বুলি কয় ইয়াত লামগাঁও চাইড আছে আৰু ভাল কল বাগান লগ পাং না নাপাম গাৰটোক তো যাই চাওঁ আগত আৰু ইফালে কল বাগানৰ মাজেৰে যাই আছো এতিয়া 4 জন ভাগৰি পৰিছো বহুত ওখ হয় আহোঁতে গাইস ইথানলৈকে হাহে হোৱা নাই আৰু ইফালে দি যাম বুলি ভাবিছো মই ইডিয়ালে দি যাম বুলি ভাবিছো ইডিয়ালে যাব পৰা নাই কিমান দহা পাই একবাৰ যদি এতে পৰি যাওঁ গাইস আর বাসাত নাই ইমান রিক্স কিতেও এনেকুৱা কাম কৰিব নিবিচাৰিবি ওই ফাইনালি আহি পালো
এতিয়া ইয়াতে যাব লাগিব মই পান ৰিক্স আছে গাইস ইফালে যাম ইফালে थोड़ा सा सफर करो गाइस कैसा देखो निकाल इस गाइस मंजिल है बोलो और itu एयरपोर्ट যাব লাগিব अरे भाई बीच में फंस गया अरे देखो भाई राउंड पूरी एकदम যাব নোৱাৰা আৰু ইফালে জংগলে জংগল এনেকৈ ষ্টলত যাওঁ ইমান ডাঙৰ ডাঙৰ শিল আছে গাইছ আৰু এইখিনি পাৰ্বতী পাহাৰত থেকে উৰবা নখ আছে আৰু দুইজন গিছে ফাঁচি আছে যাব পৰা নাই এই কিজন গাইছ তাতে যাই ফাঁচিছে এইবাৰ উৎপন্নৰে ৰাস্তাতে বহি আছে দুইজন ওপৰত গাইছ কেঞ্চেল হ'ল মোৰ যোৱা আৰু মই মাজতে ফাঁচি ৰহিলো চাৰে চাৰে খাই মাজতে আছো মই এতিয়া ইফালেদি যাম বুলি ভাবিছিলো মই ইয়াতে আৰু ভন্দি যায় শিলত যাম বুলি ভাবিছিলো কিন্তু নহয় কেঞ্চেল হ'ল আৰু এইটো মালিক এইটো শিললৈকে যাইছিল আৰু বেক আহি ইয়াতে সিপাল গাইছ ৰিক্স আছে বহুত ৰিক্সৰ কাম ইমান কৰিব টান যদি আহিব পৰা বি বৈছে ৰিক্স চ্যালেঞ্জ দিছো আপোনাক আরে মাম্মি রে আই যা আপোনালোকে দেখিবলৈ পাইছে চাও গাইস কিমান ডাঙৰ গাঁঠিৰ একদম গাটা আৰু ইফালে আছে একদম মই এতিয়া তলত যাম কি গেছে আপোনালোকক দুখাম আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে তো তুমি ভয়ানক গাইস তোর যাবা রিক্স লাগে গাইস এখানে আই পেলো এই তো কোরপরা কোর দলাল তো গাইস আজিলৈ ভিডিও এইখিনিতে আৰু লগ পাম নেক্সট ভিডিঅ'ত তো আজিলৈ বাই বাই আৰু নতুন এটা ভিডিও হেৰি কৰি আছো আনিব কোচিছ কৰিম তো আজিলৈ বাই বাই গাইস ইয়াতে আহোতে আহোতে মোৰ ভৰিখনৰ অৱস্থা চাওঁ কেনেকৈ ষ্টেল হৈ তোহা নাহা হা অলপ টাইম বহং ৰবা कहानी सुनो जुबानी सुनो मुझे प्यार हुआ था इकरार हुआ था मुझे प्यार हुआ था इकरार हुआ ভিডিওটো আজি কেনেকুৱা লাগিছে যদি ভিডিওটো ভাল লাগিছে লাইক সাবস্ক্রাইব এন্ড কমেন্ট জৰুৰ কৰিব গাইস আজিলৈ বাই বাই আৰু নেক্সট ভিডিওত লগ পাম এতিয়া দুৰ্গা পূজাৰ ভিডিও দিম মই আপোনালোকক তো চাব নাপাহৰিব তো আজিলৈ বাই গাইস